দেশমাতৃৰ সেৱা আগবঢ়াবলৈ সদায় তৎপৰ হৈ থকা এজন ব্যক্তি হ'ল আমাৰ ভাৰত বিকাশ পৰিষদৰ জ্যেষ্ঠতম প্ৰতিষ্ঠাপক সদস্য অসীম কুমাৰ। সাধাৰণতে মানুহে অসীম কুমাৰ দত্ত বুলি ক'লে এজন অধিবক্তা হিচাপেহে চিনি পায়, যাক আমি উকিল বুলি কওঁ। তেওঁ ছিনিয়ৰ এডভকেট। মই ভাবোঁ সেইটো তেওঁৰ প্ৰকৃত পৰিচয় নহয়। তেওঁ হ'ল এজন দেশৰ সেৱক, দেশমাতৃৰ সেৱক। সেইকাৰণে মই কৈছিলোঁ দেশ বুলিলে আদেশ নেলাগে। আপোনালোকে জানেনে, এইজন মানুহে এটা সময়ত ককৰ্থনা আৰু গঞ্জনাৰ সন্মুখীন হৈও থিয় দি আছিল দৃঢ়চেতা হৈ, দৃঢ় সংকল্প হৈ RSSৰ কাম কৰিবৰ বাবে। এটা সময়ত RSS শব্দটো উচ্চাৰণ কৰিবলৈ আমি বুলি কওঁতে মই সমাজৰ কথা কৈছোঁ, আমি কিছু পিছ হুহুকি গৈছিলোঁ। সেই সময়তো তেওঁ কিন্তু নিৰলসভাৱে সেই RSSৰ কাৰ্য কৰি গৈছিল আৰু তেওঁ ধ্বজা বহন কৰি গৈছিল। কালৰ কি বিপৰীত গতি চাওক। কালৰো কাল বুলি কওঁ নহয়, হৰিণাই চেলেকে বাঘৰ গাল। যিজন ব্যক্তিক এসময়ত তেনেদৰে ব্যৱহাৰ কৰা হৈছিল, সেইজন ব্যক্তিক আজি সম্বৰ্ধনাৰ উপৰি সম্বৰ্ধনা, চৰকাৰী ঘৰ নালাগে, ৰাইজে সকলোৱে, আৰু তেওঁ কাষ চাপিবলৈ প্ৰতিজন ডেকা গাভৰু সদায় উন্মুখ হৈ থাকে। কিজানি বা কিবা এটা সুবিধা পোৱা যায় নেকি। মই বৰ একেবাৰে সঁচা কথাটো কৈ দিলোঁ, বেয়া পাব নালাগে। গতিকে তেখেত এনেকুৱা এজন ব্যক্তি যিজন প্ৰশংসাটো অবিচল অটল হৈ থাকে। অসীম কুমাৰ দত্ত ভাৰত বিকাশ পৰিষদৰ মূল প্ৰেৰণাৰ স্ৰোত। মই তেওঁক ভাৰত বিকাশ পৰিষদৰ বিষয়ে দুআষাৰ ক'বলৈ কওঁ। শাৰীৰিকভাৱে তেওঁ কিছু অসুস্থ, যদি মানসিকভাৱে একেবাৰে অসুস্থ নহয়। যাতে থিয় হৈ ক'বলৈ দিগদাৰি পালে বহি ক'ব নেকি? আহক আমি তেওঁৰ পৰা দুআষাৰ শুনিম ভাৰত বিকাশ পৰিষদৰ। চাইনিজ এগ্ৰেশ্যনৰ পিছত দিল্লীত বহি কিছুমান লেখক ভক্তই 1963 চনত ভাৰত বিকাশ পৰিষদৰ আৰম্ভণি কৰে আৰু তাৰে সভাপতি আছিল সুৰজ প্ৰকাশ। দিল্লীত আৰম্ভ হয়, তাৰপিছত গোটেই ভাৰতবৰ্ষত এই ভাৰত বিকাশ পৰিষদ সম্পৰ্ক, সহযোগ, সংস্কাৰ, সেৱা আৰু সমৰ্পণ। সুস্থ ভাৰত, সমৰ্থ ভাৰত, সংস্কৃতিৰ ভাৰত, এই হ'ল মূল মন্ত্ৰ। আমাৰ 1987 চনত ডিব্ৰুগড়লৈ আহিছিল প্ৰেৰীলাল ৰাহি। তেখেতে শ্যামল বাসুদেৱৰ ঘৰত ভাৰত বিকাশ পৰিষদৰ শাখা প্ৰতিষ্ঠা কৰে আৰু তেখেতৰ প্ৰচেষ্টাত এই ডিব্ৰুগড়ত 1987 চনত ভাৰত বিকাশ পৰিষদৰ প্ৰতিষ্ঠা হয় আৰু আজিলৈকে প্ৰথম প্ৰেচিডেণ্ট আছিল শ্যামল চন্দ্ৰ বাসুদেৱ, আৰু তাৰপিছত বহুতো হ'ল লিংগেশ্বৰ শৰ্মা, জগন্নাথ দত্ত আদি। তাৰপিছত বৰ্তমান আমাৰ এই ভাৰত বিকাশ পৰিষদ চলি আছে। আমাৰ দীপক চাংমাই ডাঙৰীয়া প্ৰেচিডেণ্ট আছিল, ৰঞ্জিত সিংহ আছিল। এনেকৈ আমাৰ আটাইকেইজন ব্যক্তিয়ে নিৰলস চেষ্টা এই ভাৰত বিকাশ পৰিষদৰ বৰ্তমানো চলি আছে। বিভিন্ন ধৰণৰ সামাজিক কাম কৰা হয়,
our national president, Madam language Dr. Justice Adarsh Goyal, taken Guwahati Vishwavidyalaya, Vice No, Chancellor, actually it's a book release Chief Justice Ati, meeting. Yeah, organized by Bharat Bikash Parishad, Mohini Dibrugarh Kaur, chapter. আৰু সন্তোষজয় AKW জেনারেল সেক্রেটারি, তেখেতসকলৰ প্ৰেৰণাত, তেখেতসকলৰ প্ৰচেষ্টাত আমাৰ ডিব্ৰুগড়ৰ ভাৰত বিজ্ঞান পৰিষদাজি এই বৰ্তমান স্থানত আহিছে। বহুতো You can ধৰণৰ enjoy this সামাজিক কাম different কৰিছে, taste, no? সহযোগিতা কৰিছে। Akash. আজি It's a different taste. গোপাল শৰ্মা ডাঙৰীয়াৰ এই अच्छा है मैडम। পুস্তক উন্মোচনৰ কাৰ্যক্ৰমত আমি সকলোৱে আহিছোঁ। মই আশা কৰোঁ এই কাৰ্যসূচী সফল হ'ব। ধন্যবাদ। Yeah, yes madam. অসীম কুমাৰ দত্ত দেৱলৈ ভাৰত বিকাশ পৰিষদৰ পৰা তথা আজিৰ এই সভাত উপস্থিত থকা সকলোৱে আমি তেওঁক ধন্যবাদ জনাইছোঁ। Can you আৰু see মই him ভাবোঁ তেওঁৰ এই দেশৰ in সেৱাৰ front of mic? প্ৰতি সন্মান জনাই আমিতো একোৱেই কৰিব নোৱাৰোঁ, মাত্ৰ হাত চাপৰি দি তেখেতক আমি উদগনি জনাব। Give a very round applause. এতিয়া আছে গ্ৰন্থ উন্মোচন। গ্ৰন্থ উন্মোচনৰ বাবে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাদেৱক অনুৰোধ কৰি আমন্ত্ৰণ কৰি আমাৰ মাজলৈ আনিছিলোঁ। তেখেত ইতিমধ্যে আমাৰ মাজত আছে। He is the anchor of this meeting today. আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি ডক্টৰ গোপাল হাজৰিকা ছাৰ আৰু বিশিষ্ট সন্মানীয় অতিথি মেয়ৰ ডক্টৰ সৈকত পাত্ৰ, অফিচাৰটো আছেই, আমাৰ ৰঞ্জন গোস্বামী দেৱ আছে। সকলোৱে যাতে সহযোগ কৰক। মই সম্পাদিকাক অনুৰোধ কৰিছোঁ শৰাই কিতাপৰ শৰাইখন লৈ আহিবৰ বাবে। Okay, that's our, yeah, he is our sir. He is the anchor today. Vice Chancellor of Dibrugarh University is present today. मैडम सर को कभी डिबेट में हरा ये हो क्या आपने? I am not interested in that. पूरी पूरा देखिए ना पाए कभी भी है BC of Dibrugarh University is present today.
मैडम बहुत लोग हैं, हाँ बहुत लोग हैं। উপাচাৰ্য মহোদয়ক অনুৰোধ জনাইছোঁ উন্মোচকৰ বক্তব্য দাঙি ধৰিবৰ বাবে। তেখেতৰ বিশেষ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। সাধাৰণতে আমি কওঁ সদা সত্যম ভূয়াৎ অপ্ৰিয় সত্যম ন ভূয়াৎ, কিন্তু এইজনা উপাচাৰ্য এনেকুৱা তেখেতে অপ্ৰিয় সত্যও কয় আৰু সেইটো মোৰ আটাইতকৈ ভাল লাগে। তেখেতে কাৰোলৈ কেৰেপ নকৰে, সঁচা কথাটো ক'বই, সেইকাৰণে তেওঁ বৰ প্ৰিয় মোৰ। मैडम समझ पा रहा हूँ लैंग्वेज आपका थोड़ा थोड़ा। हाँ, दिस इज असमीज स्पीकिंग। भारत विकास परिषद डिब्रुगढ़ शाखार He is VC of Dibrugarh University, delivering his lecture. मोर शिक्षागुरु डॉक्टर गोपाल हाजरिका सर, ज्येष्ठ अधिवक्ता एजन समाज सेवक डॉक्टर डांगरिया, डिब्रुगढ़ मेयर डॉक्टर सैकत पात्र, आमी दुईजना व्यक्ति प्राय सभा समितिবিলাকত সাধাৰণ মানে কম সদায় একেলগে আৰু আজি যিজনৰ ভাৱনা চিন্তা আপোনালোকৰ মাজত মেলি দিবলৈ আগবাঢ়িছোঁ সেইজন ব্যক্তি গোপাল শৰ্মা ছাৰ। আমাৰ ডিব্ৰুগড়ৰে এজন মোৰ অতি চিনাকি ব্যক্তি ৰবীন গোস্বামী ডাঙৰীয়া। তেখেতৰ কি সূত্ৰে চিনাকি প্ৰথম আৰম্ভণি আজি নকওঁ, কিন্তু এইটো খুব মনত থকা দিন এটা। মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা মোৰ শিক্ষাগুৰু শৰৎ শৰ্মা ছাৰ, She is a good singer. জ্যেষ্ঠ Aditi. ব্যক্তিসকল, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৃহৎ পৰিয়ালৰ Rinti বহুত Goswami. ব্যক্তি উপস্থিত আছে। Can you see her? বৃহৎ পৰিয়াল মানে আমাৰ 170খন বৰ্তমান মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ত আকাশ। বহুত সদস্য উপস্থিত আছে আৰু বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰা। ইয়াত Aditi is vice principal of a college. তেখেতসকলৰ একমাত্ৰ উদ্দেশ্য হ'ল পাৰিলে বিনা দোষীজনে শাস্তি নেখাওক, দোষীজন লাগে কেতিয়াবা বাছি দিয়ক। সেই উদ্দেশ্য লৈ পেলাই যিসকল আগবাঢ়ি আছে তেনেকুৱা ব্যক্তি আমাৰ বহুত কেইবালে দেখিছোঁ। কেতিয়াবা আমাৰ সপক্ষে থিয় দিয়ে, কেতিয়াবা বিপক্ষে থিয় দিয়ে। সকলোকে মই তেখেতসকলৰ আচলতে কৰ্তব্য পালন কৰি মই তেখেতসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা আচলতে মোৰ বিষয়ৰ এজন ব্যক্তি মোৰ সন্মুখত আছে, মোৰ দাদা সমীৰ কুমাৰ শৰ্মা ডাঙৰীয়া, যিজন ব্যক্তিৰ কাৰণে মই আচলতে কিবা কাৰণত মই ইয়াত থিয় হৈ আছোঁ বুলি ক'বলৈ মই কুণ্ঠাবোধ নকৰোঁ। কাৰণ মই বিশ্ববিদ্যালয়ত যেতিয়া জইন কৰিছিলোঁ সেইজন ব্যক্তিয়ে মোক কৈছিলে এদিন তুমি যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'বা, সমীৰ কুমাৰ শৰ্মা। আৰু মই সেইকাৰণে সদায় সমীৰ কুমাৰ শৰ্মাক মনত পেলাওঁ। এইজন ব্যক্তি আপোনালোকৰ সকলোকে চিনাকি কৰি দিছোঁ। ডিব্ৰুগড় গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী বইজ স্কুলৰ পৰিসংখ্যা বিজ্ঞানৰ শিক্ষক হিচাপে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। আৰু উপস্থিত আমাৰ ইয়াত উপস্থিত থকা সুধী সমাজ, আচলতে এই অসমীয়াত এটা কথা আছে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাৰ কাৰণে কেতিয়াবা মাছ ধৰিব নোৱাৰে, সেই অৱস্থাটো মোৰো হৈ থাকে। মোক মানে গ্ৰন্থ উন্মোচনী অনুষ্ঠানবোৰত মাতে আৰু মানুহ কোনজন যায় এই আজিৰ ঘোষকজনৰ দৰে, যেনেকৈ ঘোষকজনৰ আজি সভাপতিক গামোচা দিবলৈ থাকি গৈছিলে ফটকে মিলাই দিলে কেনেকৈ দেখিছে নাই, সেইটো শিকিবলগীয়া সময় সভা সমিতিবিলাকত। সেইটো তেখেতৰ দক্ষতা মই ধৰিব পাৰিছোঁ। গতিকে সেইটো কথা এই গোস্বামী বাইদেউ মনত পেলাই দিছে, ৰুণুমা শৰ্মা বাইদেউ মনত পেলাই দিছে, ডক্টৰ ৰুণুমা শৰ্মা বাইদেউ। গতিকে এইবিলাক শিকিবলগীয়া সভাবিলাকত আহে। আজি অলপতে ৰাতিপুৱাই মই দালাই লামাৰ এটা বাক্য পাইছোঁ। দালাই লামাই কৈছিল যে মৃত্যুটো আচলতে আৰু কথা নহয়, কাৰোবাৰ মৃত্যুৰ কাৰণে মানুহৰ লগত কেনেকৈ সম্বন্ধ নাইকিয়া হৈ যায় তাতকৈ কিন্তু জীয়াই থকাজনৰ তাতকৈ আৰু দুখ নাথাকে। গতিকে মানুহৰ মাজত সম্বন্ধ যাতে জীয়াই থাকে আৰু আজি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যেনেকৈ মাতিছে আগতে যাতে অৱসৰপ্ৰাপ্ত শব্দটো আঁতৰাই দিয়ক লাগে, কেৱল জিতেন হাজৰিকা বুলি যেতিয়া থাকোঁ তেতিয়াও যাতে এনেকুৱা অনুষ্ঠানবিলাকৰ মাতে, সেই সম্বন্ধ ৰক্ষা কৰিবৰ কাৰণেহে আচলতে মই গ্ৰন্থ উন্মোচনী অনুষ্ঠান হয়। আচলতে গ্ৰন্থ উন্মোচনী কৰাৰ যোগ্যতা মোৰ আছে বুলি নাভাবোঁ, আৰু যি যোগ্যতা আছিল সেই যোগ্যতা অলপতে হেৰাই গ'ল যেতিয়াই অতিকে শ্ৰদ্ধাৰ চেলেং চাদৰখন কান্ধত দিয়া হ'ল। লগে লগে মই বহি গ'লোঁ, কাৰণ খুব শ্ৰদ্ধা কৰোঁ
আমাৰ অসমীয়াৰ চেলেং চাদৰখন। গতিকে সেই কামটো কৰি দিয়াৰ লগে লগে আচলতে বহুত কথাই কেতিয়াবা আমি পাহৰি যাওঁ, যিটো আজি ভাৰত বিকাশ পৰিষদৰ এটা ডাঙৰ উদ্দেশ্য বুলি কৈছে যে জ্যেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে, কি কৰিব লাগে, তাৰ লগত ইয়াৰ লগত যোগ্য হৈ আছে। সেই চেলেং চাদৰখনৰ আচলতে মই ভাবোঁ, আমি বহুতেই ভাবে এই কথাটো, সেই গামোচা চেলেং চাদৰখনৰ যোগ্যতা কেইজন ব্যক্তিয়ে কিন্তু ডেজিগনেশ্যনেৰে মই হয় বুলি মই নাভাবোঁ। মই যোগ্য হয় নে নহয় মোৰ ডাঙৰ প্ৰশ্ন। সেইকাৰণে আচলতে মই বিৰাট ভয় কৰোঁ চেলেং চাদৰ কাণ্ডত দিলে। গতিকে তেনেকুৱা এটা অৱস্থাত এখন গ্ৰন্থ উন্মোচন কৰিবলগীয়া হৈছে। তাৰ আগৰখিনি মই কৈছোঁ, আৰু এই গ্ৰন্থখন মোৰ হাতত আগতে পঢ়া নাই। মই এতিয়া গ্ৰন্থখন খুলি চাম। ইতিমধ্যে আপোনালোকৰ সন্মুখত মই উদ্বোধন কৰি আপোনালোকক এইটো কি ক'ব, দৃশ্য চাই পোৱা নহয়নে? আমাৰ সিংহ ডাঙৰীয়া আছে, তেখেতে বৰ সুন্দৰ শব্দ প্ৰয়োগ কৰি থাকে। গতিকে ইতিমধ্যে ব্যৱস্থাটো কৰা হ'ল। ইতিমধ্যে গ্ৰন্থখনৰ নাম আপোনালোকৰ সন্মুখত উল্লেখ কৰা হৈছে, ভাৱনাৰ আঁচুফুল। আৰু ইতিমধ্যে কোৱা হৈছে যে তেখেতৰ চিন্তা ভাৱনা প্ৰকাশ কৰিবৰ কাৰণে এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। এই গ্ৰন্থখন অৰ্পণ কৰা হৈছে যিসকল নমস্য ব্যক্তিয়ে মোৰ জীৱনৰ কঠিনতম বিপদৰ সময়ত মোৰ কাষত থিয় দি সাহস আৰু সহায় আগবঢ়াইছিল। সেইসকল ব্যক্তিৰ ভিতৰত মোৰ দাদা স্বৰ্গীয় ৰবীন শৰ্মা, তেখেতৰ পেহীয়েকৰ পুত্ৰ অন্যতম। তেখেতৰ কৰকমলত ভাৱনাৰ আঁচুফুল পুথিখনি সভক্তিৰে অৰ্পণ কৰিলোঁ। তাৰ লগতে মই আজি উন্মোচকতে তেখেতলৈ মই মোৰ ৰবীন শৰ্মা ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ পাছতে গ্ৰন্থখনৰ লেখকৰ একেবাৰে চিনাকিজন ব্যক্তি ধৰিব পাৰিছেনে? হয়, তেখেতে এটা মানে শুভেচ্ছা লাগিছে, ধৰিব পাৰিলেনে মানুহজন? তেখেত হৈছে আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ। ডক্টৰ নগেন শইকীয়া ছাৰে এখন কথিত তব্য সৰু গ্ৰন্থ বুলি, আচলতে ছাৰৰ কথাখিনি মই পঢ়িয়েই দিওঁ। বৰ ছাৰেতো জানেই ভাষণো ছুটিকৈ দিয়ে আৰু কি কৰে, খুব আপোনটোকাৰীকৈ কথাখিনি কয়। আৰু আমি কি কৰোঁ, ছাৰহঁতৰ সেই সুবিধা ভাৱনাৰ আঁচুফুল শ্ৰীযুত গোপাল চন্দ্ৰ শৰ্মাৰ অসমীয়া আৰু ইংৰাজী ভাষাত লেখা কেইটিমান লেখাৰ সংকলন। তাৰমানে বুজি পালে, ইয়াত অসমীয়া সংকলনো আছে, ইংৰাজীও আছে, দুইটাই। শ্ৰীযুত শৰ্মা ডাঙৰীয়াই ওৰেক জীৱন কলেজত শিক্ষকতা কৰাৰ পাছত এই প্ৰবন্ধসমূহৰ মাজত অসমীয়া আৰু ইংৰাজী ভাষাৰ বিভিন্ন বিষয় সম্পৰ্কত চিন্তামূলক কিছু প্ৰবন্ধ লিখি উলিয়াইছে। এগৰাকী কলেজৰ অধ্যাপক স্বৰূপে লাভ কৰা অভিজ্ঞতা আৰু চিন্তা কৰা বিষয় সম্পৰ্কে নিজৰ মনত উদয় হোৱা বিভিন্ন ভাৱ তৰংগক এই লেখাসমূহৰ মাজত ধৰি ৰাখিবলৈ যত্ন কৰিছে। অসমীয়া আৰু ইংৰাজী এই দুইটা ভাষাতে থকা অধ্যাপক শৰ্মাৰ চিন্তা সম্পৰ্কীয় ৰচনা কিছু বিষয়ত পোহৰ পেলাবলৈ যত্ন কৰিছে। অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে থকা তেখেতৰ অধিকাৰে লেখাখিনি ক'তো জটিল নকৰাকৈ সহজ ভাষাৰে প্ৰকাশ কৰি উলিয়াইছে। উভয়সকলে গ্ৰন্থখনি হাতত লৈ পোনে পোনে লেখকৰ ব্যক্তিগত মনটোৰ সুষম পৰিচয় লাভ কৰিব। মই বেলেগে ক'ব লগা নাই, শইকীয়া কথাখিনি পঢ়িলেই আপোনালোকে গ্ৰন্থকে গম পাব। সেইবাবে মাজে মাজে গ্ৰন্থখনি স্বাভাৱিক আনুভূতিক প্ৰকাশো ঘটিছে। তদুপৰি ডিব্ৰুগড়ৰ বিদ্যায়তনিক জীৱনৰ লগত জড়িত অনেক লোকৰ চিন্তা আৰু চৰ্চাৰ ওপৰতো স্বাভাৱিক পোহৰ পেলাইছে। ইংৰাজী ভাষাত লিখা প্ৰবন্ধকেইটা অৰ্থনৈতিক দিশৰ পৰা কেইবাটাও দিশৰ পোহৰ পেলাইছে। তদুপৰি আমাৰ দেশৰ চৰকাৰে গ্ৰহণ কৰি অহা উন্নয়নৰ যিবোৰ পৰিকল্পনা, সেই বিষয়েও তেখেতে নিজৰ অধ্যয়ন আৰু চিন্তাৰ পোহৰেৰে অনেক বিষয় সহজ বুজিব পৰা কৰি তুলিছে। সাধাৰণতে অৰ্থনীতিৰ কিতাপ বা প্ৰবন্ধ জটিল হয়, কিন্তু শৰ্মা ডাঙৰীয়াৰ অধ্যয়ন আৰু অভিজ্ঞতাই বিষয়সমূহ সহজবোধ্য কৰি তুলিছে। তাৰমানে ইয়াত অৰ্থনীতি বিষয়ক কথা বেছি যে আছে, তাক সহজ সৰলকৈ লিখিছে, সেই কথাটো এই তেখেতৰ কথাখিনি পাই গম পোৱা হৈছে। কাৰণ গ্ৰন্থখনৰ সম্পৰ্কে মই এতিয়া ক'ব নোৱাৰিম, মই কোৱা নাই,
দেখাত সৰু কিন্তু নিজৰ জ্ঞানৰ পোহৰেৰে দাঙি ধৰা বিষয়সমূহ সুখপাঠ্য হৈছে সুখপাঠ্য হৈছে। মই আশা কৰোঁ অসমীয়া আৰু ইংৰাজী ভাষা লিখা প্ৰবন্ধকেইটাই পাঠকৰ মনৰ বিষয়সমূহ জনাত আগ্ৰহ জগাই দিয়ে। অভিজ্ঞতালব্ধ জ্ঞান সাধাৰণতে গ্ৰহণীয় হয়। এতেকে শৰ্মাৰ গ্ৰন্থখনিয়ে পঢ়ুৱৈক ক'তো নিৰাশ নকৰাকৈ জ্ঞান আৰু আনন্দ দান কৰিব। মই মাজতে ঘড়ীটো চালোঁ, কাৰণ মোক 20 মিনিট সময় দিয়া আছে দেই, মই কিহল নকৰোঁ চিন্তা নকৰোঁ, মোক 20 মিনিট দি থৈছে। তাৰ পাছতেই গ্ৰন্থখনত আঠকথা, সেই আঠকথা আমাৰ লেখকে আঠকথা আগবঢ়াইছে। সাহিত্য চৰ্চা আৰু জ্ঞানৰ চৰ্চাৰে এটি ৰূপ, সাহিত্য চৰ্চা জ্ঞানৰ চৰ্চাৰে এটি ৰূপ, এনে এটা বাক্যৰে তেখেতে আঠকথা আৰম্ভ কৰিছে। অধ্যয়নে মানুহক জ্ঞানী কৰে আৰু জ্ঞান চক্ষুৰে মানুহক পাপ পুণ্য, ভাল বেয়া, শুদ্ধ অশুদ্ধ, কৰ্তব্য অকৰ্তব্য আদিৰ পাৰ্থক্য উপলব্ধি কৰোৱায়। গ্ৰন্থখন আপোনালোকে পঢ়িব আৰু পঢ়ি দিব। সূচীপত্ৰত আছে, ইয়াত প্ৰবন্ধ আছে, 3টা ইংৰাজী প্ৰবন্ধ আছে আৰু আছে 7টা অসমীয়াত আছে। 7 + 3 7 আৰু 3 আৰু আধ্যাত্মিক জীৱন চৰ্চা প্ৰকৃত ভোগৰ আধাৰ। গ্ৰন্থখন যদিও সৰু, এখন কিন্তু এখন পঢ়িবলগীয়া গ্ৰন্থ। ধাৰণা অসমত অধ্যয়ন আৰু গৱেষণা। পবিত্ৰ গুৰু পূৰ্ণিমাৰ তাৎপৰ্য। কানৈ বাণিজ্য মহাবিদ্যালয়